এটা কথা সকলোৱে মনত ৰখা ভাল, আমি সকলোৱে জানো যে ৰজা ৰাইজে পাতে আৰু আমিও এই যিসকল ৰজা, এই ৰজাসকলক শিক্ষা দিবৰ হ'ল। নমস্কাৰ, মই উৎপল অসম। এটা বিশেষ কথা বিশেষকৈ ভাইৰেল হৈ আছে, চৰ্চাত আছে। আপোনালোক সকলোৱে জানে যে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া এতিয়াও ন্যায় পোৱা নাই। আৰু কথাটো হ'ল যে জুবিনদাৰ মৃত্যুৰ লগত জড়িত থকা এই যিকেইটা কালপ্ৰিট, এই যিকেইটা নৰপিশাচ, এই নৰপিশাচকেইটা বৰ্তমান সময়ত জেলত অথবা কাৰাবন্দী হৈ তেওঁলোকে বহুত নিৰাপদ এটা স্থানত বৰ্তমান সময়লৈকে আছে আৰু তেওঁলোকে জীৱিত অৱস্থাত খুব নিৰাপদে আছে, তেওঁলোকক নিৰাপদে ৰাখি থোৱা হৈছে। আপোনালোকে সকলোৱে জানে যে এই নৰপিশাচকেইটাক জেল অথবা কাৰাগাৰত ৰাখি থোৱাৰ যি ভেকু ভাওনা, এইখন যে নাটক, সকলোৱে আমি জানো। তাৰপিছতো আমি মাত মাতিব পৰা নাই, কাৰণ বৰ্তমান সময়ত যিখন চৰকাৰ, এই চৰকাৰখনে বাৰে বাৰে প্ৰথম অৱস্থাত কৈছিলে যে তেওঁলোকে জুবিনদাৰ ন্যায় দিব, কিন্তু বৰ্তমান সময়ত সেই একেখন মুখেৰে উল্টা অথবা পাভলতি মৰা আমাৰ পৰিলক্ষিত হৈছে। আমি দেখি আহিছোঁ যে বৰ্তমান সময়ত তেওঁলোকৰ যিবিলাক কথা বাৰ্তা, সেই কথা বাৰ্তাবিলাক সলনি হৈছে, তেখেতলোকৰ আকাৰ ইংগিতবিলাক সলনি হৈছে। আৰু কথাটো হ'ল এই যিকেইটা ধৰক আমাৰ শ্যামকানু মহন্ত বিশেষকৈ তাৰ ঘৰ চিজ কৰাৰ কথা যিটো কৈছিলে, এটা ৰাম টুপি, এটা অসমীয়া মানুহক, অসমৰ মানুহক এটা ৰাম টুপি পিন্ধালে, যিটো নেকি বৰ্তমান সময়তো চলি আছে, তেওঁলোকে তাতে বসবাস কৰি আছে। দ্বিতীয় কথা, যিটো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মেনেজাৰ, যিটো সিদ্ধাৰ্থ শৰ্মা নে কিবা আছিলে নামটো, মই পাহৰি গৈছোঁ কালপ্ৰিটটোৰ, যে তাৰ এটা পানীৰ ফেক্টৰী, যিটো মহাবীৰ একুৱা নে কিবা বুলি আছিলে, সেইকেইটা বৰ্তমান সময়ত চলি থাকিবলৈ দিছে। আৰু আপোনালোকে সকলোৱে জানে, আমি সকলোৱে এই বিষয়টোক লৈ খুব উত্ৰাৱল, খুব খঙত, ক্ষোভেৰে আছিলোঁ, সকলোৱে জানে, আমি সকলোৱে জানো, আপোনালোক সকলোৱে জানে যে এই নৰপিশাচ অথবা কালপ্ৰিটকেইটাক বাহিৰলৈ উলিয়াই আনিবৰ কাৰণে, জামিন মঞ্জুৰৰ কাৰণে বিভিন্ন লোকসকলে লাগি আছে। আৰু আমি সকলোৱে ইতিমধ্যে অনুমান নহয়, এইটো আমি 110% কনফাৰ্ম, আমি অসমৰ জনতাই, আমি সাধাৰণ জনতাই য'ৰ পৰা কথাবিলাক শেষ কৰোঁ চিন্তা কৰি, তাৰ পৰা ৰাজনৈতিকবিদসকলে কথাবিলাক চিন্তা চৰ্চা কৰা আৰম্ভ কৰে, সেইটো সঁচা কথা। কিন্তু আমি অসমৰ জনতা, আমি সৰ্বসাধাৰণ জনতাই যিবিলাক দেখি আছোঁ, যিবিলাক শুনি আছোঁ, সেয়া কেতিয়াও আমাৰ নিজৰ বিবেক আছে, বুদ্ধি আছে, আমি সকলোবোৰ খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাব পৰা ক্ষমতা আমাৰ হাতত আছে। গতিকে আমি এই কথাবিলাক বিশ্লেষণ কৰি পাইছোঁ যে ইতিমধ্যে এই বিষয়বিলাকৰ লগত সম্পূৰ্ণৰূপে চৰকাৰী পক্ষৰ কোনোবা জড়িত আছে। কোন জড়িত আছে সেয়া মই নক'লেও হ'ব। গতিকে তেওঁলোকৰ জামিন মঞ্জুৰৰ বাবে যুঁজা চলাই আছিল আৰু দেখা পালে যে জুবিনদাৰ যিটো বিষয়, এই বিষয়টো পুনৰবাৰ এতিয়া আকৌ মানুহৰ মাজত জীৱিত হৈ আছে, উজ্জীৱিত হৈ তুলিছে। জুবিনদাৰ ন্যায়ৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গে পুনৰবাৰৰ কাৰণে আকৌ আৰম্ভ হৈছে। অসমৰ জনসাধাৰণে আকৌ লিখিবলৈ আৰম্ভ কৰিছে যিখন ডিজিটেল আন্দোলন। গতিকে এই ক্ষেত্ৰত দেখা পালে যে নিৰ্বাচন আহি আছে, আৰু এই সময়ত যদি তেওঁলোকে জামিন মঞ্জুৰ পায়, তেতিয়াহ'লে কিন্তু কোনোবা নহয় কোনোবা এখন চৰকাৰৰ, কোনোবা নহয় কোনোবা ব্যক্তিসকল ৰোষত পৰিব, তেওঁলোকে নিৰ্বাচনত কোনো পধ্যে জয়যুক্ত হ'ব নোৱাৰে। গতিকে এই কথা বতৰাবিলাক লক্ষ্য কৰি তেওঁলোকে জামিন মঞ্জুৰটো বাতিল কৰিছে। এয়া সকলোবিলাক আমাৰ জনসাধাৰণে গমেই পাইছে যে এইবিলাক ভেকু ভাওনা চলি আছে। নিৰ্বাচনৰ পিছতে পুনৰ সিহঁতে আহি আকৌ এইখন মুকলি আকাশৰ তলতে ঘূৰা ফুৰা কৰিব পাৰিব। তেনেকুৱা জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যি হৈছে, আন 10জনৰ ক্ষেত্ৰত হ'ব। গতিকে এই কথা বতৰাবিলাক ভাবিবৰ হ'ল, চিন্তা কৰিবৰ হ'ল। গতিকে অসমৰ জনতা অথবা জনসাধাৰণক আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ, আমিও এজন সাধাৰণ জনতা, আমিও এজন সাধাৰণ দৰ্শক, আমিও এজন সৰ্বসাধাৰণ নাগৰিক। সেই হিচাপে সচেতন নাগৰিক হিচাপে আমি প্ৰত্যেকগৰাকী নাগৰিকলৈ বাৰ্তাটো এৰিব বিচাৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিম বুলি কোৱা চৰকাৰখনে এতিয়া যে পাভলতি মাৰিছে, এই বিষয়বিলাক কিন্তু চিন্তা কৰিবলগীয়া বিষয়। আৰু এই জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যিকেইটা কালপিত, এই কালপিতকেইটাক জামিন মঞ্জুৰ কৰা বা নকৰা, হঠাতে জামিন মঞ্জুৰ নিদিওঁ বুলি কোৱা, এই বিষয়বিলাকত কিন্তু কিবা নহয় কিবা এটা ৰহস্য আছে। আৰু এই কথাটো আমি সকলোৱে জানো, ইয়াত কি ৰহস্য লুকাই আছে। গতিকে নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ যি ফলাফল হ'ব, এই ফলাফল সম্পূৰ্ণৰূপে অসমৰ জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এটা কথা সকলোৱে মনত ৰখা ভাল, আমি সকলোৱে জানো যে ৰজা ৰাইজে পাতে, আৰু আমিও এই যিসকল ৰজা, এই ৰজাসকলক শিক্ষা দিবৰ হ'ল।